নমস্কাৰ গাইজ, আমাৰ আদিবাসী মানুহে এছটি বিচাৰি আছে, তাতে কিন্তু বহুত মানুহৰ প্ৰব্লেম। কিয়? আৰে ভাই, আমি তহঁতৰ ঘৰত যাই কিনে কিবা বস্তু বিচাৰিছোঁ, নাই বিচৰা। তহঁতৰ ঘৰৰ পৰা কিবা বস্তু দিবি, আমাক নাই নিদিবি। কিন্তু আমাক দিব অসম চৰকাৰে, ভাৰত চৰকাৰে দিব। তাতে তহঁতৰ কি প্ৰব্লেম হৈ আছে ভাই? আমাক এছটি লাগে, আৰু যেতিয়ালৈকে এছটি নিদিব তেতিয়ালৈকে ভয়ংকৰ আন্দোলন হ'ব আমাৰ অসমত। আৰু আদিবাসী মানুহক অপমান কৰা তহঁতে কোন হইবে? তহঁতৰ ঘৰৰ পৰা দি আছো নেকি আমাক এছটিটো? তহঁতৰ ঘৰৰ পৰা এছটি আমাক দি আছ? তহঁতৰ ঘৰৰ পৰা যদি দি আছ তেতিয়াহ'লে মানিলো হয়, কিন্তু এছটিটো তহঁতৰ ঘৰৰ পৰা দিয়া নাই আমাক। ভাই, এটা কথা কৈ দি আছোঁ, আদিবাসী মানুহক অপমান কৰাৰ আগতে ন 100 বাৰ ভাবিবি। আমি একশ্যন লোৱাৰ নাই বুলিহে, যোনদিনাখন একশ্যন ল'ম ন, সেইদিনাখন অসমত তোৰ চেহেৰা দেখা নাপাব। ঠিক আছে? আদিবাসী মানুহক ইমান ভয়াতুৰ বুলি নাভাবিবি। আদিবাসী এতিয়া জাগা নাই। যোনদিনাখন আদিবাসী জাগি যাব ন, সেইদিনাখন যে তহঁতে পলাই কিন্তু তত নাপাবি। ঠিক আছে? আৰে ভাই, আমাৰ আদিবাসী মানুহ কেতিয়াবা দেখা পাইছোঁ, কেতিয়াবা কাৰোবাৰ এগেইনষ্টত কথা পাতা নাই পোৱা, হয়নে? কাৰণ আমি নাপাতো, বেলেগৰ এগেইনষ্টত কথা নাপাতো আমি, কাৰণ এনেকুৱা শিক্ষা আমাৰ মা দেউতাই আমাক দিয়া নাই। হ'ব পাৰে কিছুমানে কয় আদিবাসী মানুহবিলাক আনপঢ় গাবা বুলি কিনে। আমাক যিমানে পঢ়াইছে ন আমাৰ মা দেউতা, যথেষ্ট। কাৰণ আমি মানুহক সন্মান দিব জানো। ঠিক আছে? মানুহক কেনেকুৱা সন্মান দিব লাগে আমাৰ মা দেউতাই আমাক শিকাইছে। কিন্তু আমাৰ মা দেউতা আমাক কেতিয়াও শিকা নাই যে বেলেগ জাতিক যে অপমান কৰিবৰ কাৰণে। কিন্তু আজি 4-5 দিনৰ পৰা মই চাই আছোঁ ছ'চিয়েল মিডিয়াত কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ আদিবাসী মানুহক অপমান কৰি আছে। ভাই, তই অপমান কৰা মানুহজন কোন হয়? ন তোৰ ঘৰৰ মানুহে মোক দিব এছটি, ন তোৰ ঘৰৰ ফেমিলিয়ে আমাক এছটিটো দি দিব আদিবাসী মানুহক? লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্ণিং, যদি নেক্সট টাইম যদি আদিবাসী মানুহক যদি তহঁতে অপমান কৰিছ, তেনেহ'লে তহঁতৰ নামত FIR দিয়া হ'ব পুলিচ থানাত। এটা কথা মনত ৰাখিবি। আৰু তহঁতে দেখাই দেচোন আমাৰ আদিবাসী ল'ৰাই, কোন ল'ৰাই বেলেগ জাতিক অপমান কৰিছে, দেখাই দে মোক। আমাক এছটি আমাৰ অসম চৰকাৰে দিব নিদিব, আমাৰ অসম চৰকাৰেহে বুজিব, ভাৰত চৰকাৰেহে বুজি পাব। ঠিক আছে? কিন্তু তহঁতে মাত মাতিব কাৰণে তহঁতৰ সাহস ক'ত পালি? তহঁতে আদিবাসী মানুহক অপমান কৰিবৰ কাৰণে সাহস ক'ত পালিবি তহঁতে? আমি অপমান কৰিছোঁ? নাই কৰা। লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্ণিং দি দিছোঁ, যদি নেক্সট টাইম তহঁতে আদিবাসী মানুহক যদি অপমান কৰিছ ছ'চিয়েল মিডিয়াত আহি কিনে, তেনেহ'লে তহঁতৰ নামত FIR দিয়া হ'ব থানাত। জয় বিৰছা মুণ্ডা।